इस बार असम में भी क्या होगा? मोदी जी ठीक है ना? हाँ, फिलहाल तो ठीक ही हूँ। थोड़ा सा घबरा घबरा देख रहा है। अभी तो कोलकाता में उप निर्वाचन हो रहा था, हुआ तो 3 सीटें हार गया हमारा पार्टी। अभी असम के लिए मुझे घबराहट हो रहा है। नहीं मोदी जी, कोई टेंशन लेना नहीं है। वहाँ हमारा हेमंत है ना, वो सब संभाल लेगा। उसका ऊपर ही सब भरोसा है। तुम एक काम करो, हेमंत को बोलो हम लोग असम में एक मीटिंग करेगा। ठीक है, मैं अभी उसको फोन करके बोल रहा हूँ। हेलो हेमंत, हम असम की उप निर्वाचन के लिए एक मीटिंग देना चाह रहा हूँ। तुरंत मीटिंग का आयोजन करो। ठीक है मोदी जी, मैं अभी जा रहा हूँ। कोई टेंशन लेना नहीं। ठीक है, जाओ, मेरा तो टेंशन हो रहा है। টফি মিটিঙত যাবি? মিটিঙত যাম বুলি ওলাইছিলো, তই যাবি না? পিছে এইবাৰ ভোটটো ক'ত দিম বুলি ভাবিছা? ভাবি আছো আৰু মনে মনে এটা ক'ত দিবা পাৰি। টফি আৰু মফি একেলগে কলৈ যোৱা? মিটিঙত যাবি নেকি? আজি নৰেন্দ্ৰ মোদী নাহে বোলে। কি নৰেন্দ্ৰ মোদী নাহে? নাহে, আজি কংগ্ৰেছৰহে মিটিং হ'ব। ভালে হ'ল দে, মই এনেও বিজেপিৰ মিটিং ভাল নাপাওঁ। হয় মফি, ময়ো ভাল নাপাওঁ, গোটাই দুৰ্নীতি। মই কিন্তু ভাল পাওঁ। চেলকাক শুনি ক'লা নৰেন্দ্ৰ মোদী নাহে বুলি? মই মিটিঙৰ ফালৰ পৰা আহিলো। আজি আকৌ আমাৰ পাৰ্টিৰ মিটিং। পিছে যাবি না? যা যদি বলা। তন্ধে যা, মই নাযাওঁ। চেলকা চাওঁ অলপ এফালে আছোন। চেলকা, তইতো পাৰ্টিৰ মানুহ, এইটো তাক টকা 500 মান দিম বুলি কৈ লৈ যাওঁ। পাৰ্টিৰ পৰাই টকা পইচা দিয়াই নাই মোক। এই হলিও তোৰ পকেটত আছে যদি তাক দি লৈ যাওঁ আমি। যচোন কৈ লৈ যাওঁ। এই টফি যাওচোন, কিবা এটা কৰিম যে মই তোক, কিবা খৰচ হ'লে অলপ ওলাই দিম যাওঁ। খৰচ দিলি মই যাব পাৰোঁ। এই টফি দিব যাওঁ, কিবা মিলাই দিব যাওঁ। পিছে এতিয়ালৈকে কাৰো দেখা দেখিয়ে নাই। তোমালোক আহিছা, আহক বহক। পিছে চেলকা? হয় ছাৰ। বাকী চব ঠিকে আছে না? ঠিকে আছে ছাৰ, আপুনি টেনশ্যন ল'ব নালাগে। এইবাৰ আপোনাৰ জিকাটো খাটাং। ছাৰ, আমাৰ পাৰ্টিত এতিয়া নতুন এজন আৰু সোমাইছে, এই টফি। ধুনীয়া। এনেকৈ মানুহবিলাক আহক, আমি পাৰ্টিটো মজবুত কৰোঁ। এইবাৰ যাতে আমি ইলেকশ্যনত জিকিব পাৰোঁ। আচ্ছা, তোমাৰ নাম কি আছিল? ছাৰ, মই টফি। ঠিক আছে, তোমালোকে আজিৰ পৰাই কামত লাগি যাবা। গোটেই গাঁৱৰ মানুহক আমাৰ পাৰ্টিৰ কথা বুজাবা। আমি জিতিলে কি কৰিম, কি নকৰোঁ, সেইবোৰ কথা ক'বা, যাতে এইবাৰ ইলেকশ্যনত আমি জিতোঁ। ছাৰ, এওঁলোকক অলপ পকেট খৰচ দিব লাগিব। নাই, হৈ যাব, মই কিবা ব্যৱস্থা কৰিম নহয়। মুঠতে এইবাৰ মই জিতিব লাগে। ছাৰ, জিতাটো আমাৰ দায়িত্ব। তোমালোকে বহি ল'বা নেকি? টফি, বহি ল। নাই, ছাৰৰ আগত আমি বহিম নে? ছাৰ, আপুনি জিকাটো খাটাং। আমাৰ গাঁৱৰ গোটেই মানুহে আপোনাক এইবাৰ ভোট দিব। ধুনীয়া, এনেকেই মানুহবিলাকক বুজাবা। ছাৰ, আমি এতিয়া যাওঁ নেকি? যাবা নেকি? হয় ছাৰ, যাম। অলপ পকেট খৰচটো দিলে ভাল আছিল। ঠিক আছে, তোমালোকে এতিয়া যোৱা, মই সন্ধিয়া যাই আছোঁ। টফি, যাওঁ, গধূলাই ছাৰ যাব। টফি, চিন্তা কৰিব নালাগে, আমাৰ ছাৰ ভাল, গধূলাই দিব যাওঁ পইচা। মোক কিন্তু পইচা লাগব আজি। নাই, পইচা পাই যাবি, টেনশ্যন ল'ব নালাগে, আমাৰ ছাৰ বঢ়িয়াটো। তোমালোক পিছে যাবা, মই এটা বেলেগ জেগাত মিটিং আছে, মিটিঙৰ পৰা আহি মই তোমালোকৰ তাত সোমাম সন্ধিয়া। মফি, তোৰ কিবা টেনশ্যন হৈছে নেকি? নাই, পইচাটো পালে ভাল লাগিল হয়। সেই পইচা পাই যাবি, টেনশ্যন নলবি, আমাৰ ছাৰ পইচা দিবতো। পইচা আকৌ তই খাই নথবি গোটাই। নাই, মোৰ এইবিলাক স্বভাৱ নাই, পইচা চব ভগে খাম দে। যাওঁ, এতিয়া যাওঁ।